নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলকচোন আজি ঘূৰি আহোঁ ওচৰৰে মাৰ্কেট এখনৰ পৰা। মানে আমাৰ অফিচ এৰিয়াত বহুত আম হৈছিল, আমৰে আচাৰ বনাব বোলে। সেইকাৰণে ক'লে মোক আমকেইটা কাটি আনিবলৈ। মানে ইয়াত কাটি থাকিবলৈ কাৰো সময় নাই, সেইকাৰণে পইচা দি পেলাই কাটি লৈ আহোঁ। বলক আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। বৰ্তমান মাৰ্কেট আহি পালোঁ। মাৰ্কেটখনৰ নাম হৈছে চৰৰ বজাৰ। এইখন সেই চৰৰ বজাৰ নহয় যিখনত বহুত বস্তুবোৰ কম দামত পোৱা যায়। আৰু আপোনালোকে ভিডিঅ'বোৰত দেখা পাই থাকে চৰৰ মাৰ্কেটখন, সেইখন নহয়, এইখন নতুন চৰৰ বজাৰ বুলি কয় এখন। ইয়াতো বস্তুবোৰ কম দামত পায়, আপোনালোকক দেখাম বাৰু। এনেকৈ থাকোঁতে দেখিলোঁ ইয়াত কলমৌ শাক। এই কলমৌ শাকখিনি আমাৰ গাঁৱত অলপমান বাহিৰত বিচাৰি গ'লে ধুনীয়াকৈ পোৱা যায়, কিন্তু ইয়াৰ দাম শুনি মোৰ মাথা গৰম হৈ গ'ল। এইখিনি শাকৰ দাম 70 টকা। আপোনালোকে ভাবক কিমান দাম ইয়াত। এতিয়া আম কাটি আছে, এইবোৰ কাটা হোৱাৰ পিছত বেলেগ এটা জেগাত যাম। আজি ৰ'দটো দিয়া নাই ভালকৈ, কিন্তু গোমা ধৰি আছে, বহুত গৰম। এতিয়া আমবোৰ পেক কৰিব। পেক কৰা হোৱাৰ পিছত আপোনালোকক মাৰ্কেটৰ কিছু দৃশ্য দেখুৱাই অন্য এটা জেগালৈ যাম। এনেদৰে আহি থাকোঁতে ইয়াত কুঁহিয়াৰৰ ৰস দেখা পালোঁ। ভাবিছোঁ কুঁহিয়াৰৰ ৰস অলপ খাই লওঁ ইয়াত। কুঁহিয়াৰৰ ৰসখিনি খাই লৈ তাৰ পৰা আহিলোঁ। এইখন মোৰ বাইকখনত এতিয়া বস্তুবোৰ বান্ধিম। মানে ছাইডত বেলেগ জেগা নাই, ইয়াতে বান্ধিব লগা হৈছে। বস্তুখিনি ইয়াত বান্ধি লৈ এতিয়া যাম আমি এখন বেলেগ দোকানত। মানে মোৰ চাবোনদানিটো শেষ হৈছে, মানে বেয়া হৈছে। এটা নতুন চাবোনদানি কিনিম। বলক এইটো কিনি লওঁ আগতে। সেই দোকানখন আহি পালোঁ, ইয়াত এটা চাবোনদানি কিনিম। বলক প্ৰথমতে চাই লওঁ কেনেকুৱা আছে। বেছি ডাঙৰ নিনিওঁ, কেৱল এপিচ চাবোন ৰাখিব পৰাকৈ এটা সৰু চাই নিম। অৱশেষত এইটো পচন্দ হ'ল, এইটো লৈ যাওঁ এতিয়া। বলক আপোনালোকক এতিয়া দেখাম চৰৰ বজাৰৰ কিছু দৃশ্য। এইখিনি দেখুৱাৰ পিছত এখন দোকান দেখুৱাম, তাতে আমি কাপোৰৰ দাম সুধিম, কিমান দামত দিয়ে। চাই থাকক আপোনালোকে ভিডিঅ'। কাপোৰৰ দোকানখন আহি পালোঁ। ইয়াত কাপোৰৰ দামবোৰ সুধোঁ, চাওঁচোন কি কয় কাপোৰৰ দাম। টি চাৰ্ট কিतना क्या सर? 200। স্পৰ্টিংবোৰৰ এটাই দাম, ফিক্স দাম হয় ইয়াত, 200 টকা লয় ইহঁতে। বহুত ধুনীয়া। এইবোৰে যদি আপোনালোকে মলৰ পৰা কিনিব যায়, এইবোৰে টেগ মাৰি থ'ব 1000 টকা, তাতে কিছু ডিছকাউণ্ট দিব। ভিডিঅ' বেছি বনাব নহ'ল, এতিয়া যাওঁ আৰু ৰুমলৈ। আপোনালোকক এইটো ভিডিঅ'ত ইমানতে ধন্যবাদ জনাইছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। দিল্লীৰ পৰা আৰু কিছু বস্তু আপোনালোকক কিছু ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়ালৈ থেংক ইউ।